बाक्सा जिल्लानि लाबदांगुरियाव एल्थ' गारिजों लोगोसे सासे आइजो मोसौ सिखाव खानो हादों। नंगौ, नोंथांमोना गोबां सिखाव नुदों, बेफोर गासिबो हौवा सुबुं, नाथाय बेबाराव सासे आइजोआ मोसौ सिखाव खालामदों। खोनानानै नोंथांमोना सोमोनांथाव मोनदों जानांगौ, नाथाय बेनो सैथो। सांग्रां जा, बेबाराव हिनजाव माहारिनि गेजेरावबो मोसौ बोरमा दैनि मटर सिखाव ओंखारदों। थारैनो जोंनि रायजोआव मा जायो मा जाया गोबां खेब मोसौ बोरमानि सिखाव हमनो हादोंब्लाबो गासैबो सिखावा हौवा माहारिनिल' खौरां मोनोमोन। नाथाय बेबाराव मोसौ बोरमा सिखावाबो हिनजाव माहारिया ओंखारबोबाय। नाथाय माखासे साननिफ्रायनो बाक्सानि लाबदांगुरि आउटपस्टनि ओनसोलाव दैनि मटर बोरमा मोसौ बायदि गोमाबोगासिनो दंमोनब्लाबो पुलिसा सिखावनि थं नागिरनानै दिहुननो हायाखैमोन। नाथाय थांनाय मोनायाव बाक्सानि लाबदांगुरि गामिया उन डिउटियाव थानाय पुलिसा सासे आइजो सिखावखौ हमनो हायो। बे आइजोजों लोगोसे पुलिसा गंसे एल्थ' गारिबो हमनो हायो। हमनाय गारिनि नाम्बारा AS01FH3135। मिथिनो मोननाय बादिब्ला सिखावनि हानजायाव गासै 3 सुबुं दङमोनब्लाबो 2 सिखावा खारग'लांनो हायो। आइजो सिखावखौ पुलिसा एल्थ' गारिजों लोगोसे खानो हायो आरो बे समाव लाबदांगुरि पुलिसा एरेस्ट खालामनाय आइजोखौ गोबां मिथिनो थाखाय सोंलु खालामगासिनो दं। आइजो सिखावखौ एरेस्ट खालामजानायनि खौराङा ओनसोलाव गोसारनाय लोगो लोगोनो आइजो सिखावखौ नायनो थाखाय सुबुंफ्रा लोब लोब फैयो। जायगानि रायजोफ्रा सिखावनि हानजाजों लोगोसे जायगानि गुबुन सोरबा सोमोन्दो दं नामा होननानै रायजोफ्रा पुलिसखौ नायबिजिरनो थाखाय दाबि दैखाङो। दुर्भाग्यजनक कथा जे बाक्सा जिलार अंतर्गत लाबदांगुरि आरक्षी चौकीर अंतर्गत बृहत्तर खारिजाबारी अंचলত আজি दीर्घदिन धरी बहुत चोर सन्त्रास चलि আছে। केइदिनमान আগত মটৰ নিছে, বহুতৰে ছাগলী নিছে, বহুত ছাগলী নিছে। আৰু যোৱাকালি বাক্সা জিলাৰ লাবদাংগুৰি আৰক্ষী চকীৰ 200 মিটাৰ ওচৰতে 3জনী চোৰ গাড়ী লৈ আহিছিলে আৰু এজনী মহিলা ধৰিবলৈ সক্ষম হৈছে। তো আমি জিলা প্ৰশাসনক আমি আহ্বান জনাইছো বাক্সা জিলা আক্ৰাচুৰ তৰফৰ পৰা অতি সোনকালে ব্যৱস্থা লওক, নহ'লে কিন্তু আমাৰ ৰাইজ বহুত ক্ষোভ হৈ আছে। আগন্তুক দিনত কিন্তু ভয়ানক পৰিস্থিতি হ'ব পাৰে। হয়, আৰু আমি গম পাইছোঁ যোৱাকালি গৰু ৰছী কাটিছিল, নিব ওলাইছিল, সেই সময়তে মানে ধৰাত পৰিল। আৰু আমি বাক্সা জিলা আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ অতি শীঘ্ৰে চোৰকেইটা ধৰক আৰু উচিত তদন্ত কৰক যে আৰু ইয়াৰ লগত কোন জড়িত আছে, হয়তো লোকেলো কোনোবা থাকিব পাৰে। তো আৰক্ষী প্ৰশাসনত আমি আহ্বান জনালোঁ। আমাৰ মানে বহুত আগৰে পৰা আমাৰ খাৰিজাবিনী অঞ্চলটোত তাৰমানে এটা চোৰৰ তাণ্ডৱ হৈ আহিছে আৰু তাৰ প্ৰকৃতত আমাৰ সমাজে বা আমাৰ খাৰিজাবিনী অঞ্চলত বহুতো ৰাইজে ডিউটি বহিছিল যদিও তেওঁক চোৰ ধৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু যোৱাকালি ৰাতি মোটামুটি 2:30মান বজাত যেতিয়া মানে লাবদাংগুৰি আউটপোষ্টৰ পৰা সিহঁতে ডিউটি দি তাৰমানে আউটপোষ্ট অভিমুখে অহাৰ অৱস্থাত ৰাস্তাত এটা অল্টো বাহন উদ্ধাৰ কৰে, ঠিক আছে। আৰু তাতে তাৰমানে অল্টো বাহনত এটা মহিলা মানে ছোৱালী বহি আছিলে। তেতিয়া গাড়ীটো সোধা পোছা কৰাতে তাতে সি ক'লে আৰু তাৰ লগত 2জন আছিলে। আৰু তাৰপিছত তাতে হাল্লা হুলস্থুল হোৱাৰ লগে লগে ওচৰত ঘৰৰ ওচৰত গেলেকে উঠি যায় চাই যে তাহাঁতৰ গৰু তাৰমানে ৰছী কাটা আছিলে। তাৰপিছত মানে সিহঁতে চোৰটো পলাইছে। আমি তাতে গৈ চাইলোঁ, চোৰটো পলাই যোৱাতে তাৰমানে তাতে এটা হেৰি আছিল, মানে বেৰা কিবা লগাইছিল, বেৰাটো ভাঙি চোৰ 2টা পলাই গ'ল। এতিয়া ছোৱালীজনী এতিয়া স্থানীয় আমাৰ আৰক্ষী চকী লাবদাংগুৰি আউটপোষ্টত ছোৱালীটোক ৰখা হৈছে। আৰু এতিয়া কথা হ'ল কি, তাৰমানে এইটো চোৰ হৈছে বহুত আগৰ পৰা আমাৰ খাৰিজাবিনীৰ চোৰটো হৈ আহিছে এনেধৰণৰ। আমাৰ এইটো ঘৰতে এতিয়া সিদিনা মোটামুটি 1.5 মাহমান আগতে ছাগলী চুৰি হ'ল। তাৰপিছত আপোনাৰ লাবদাংগুৰি চাইডে ছাগলীকেইটা চুৰ হৈ গৈছে এইগিলা। এতিয়া আমাৰ কথা হ'ল কি, আমাৰ ৰাইজৰ দাবী এটাই যে যাতে যোনটো এতিয়াক ধৰিছে তাৰ পৰা সিহঁতে পলাই যোৱা সিহঁতৰ লগত আৰু আমাৰ এইটো এনেহেন ক্ষেত্ৰত হ'ব লাগিব, এতিয়া আমাৰ ভিতৰৰ অঞ্চল যিহেতু ইয়াতে চুৰ কৰিব অহা মানে এটা সাহস লাগিব। সিহঁতৰ স্থানীয় কিছুমানৰ সেই আছে, তাত হাত আছে। আৰু ছাৰে যিহেতু আমি জানিব পৰা মতে ছোৱালীটোৰ লগত মোবাইল উদ্ধাৰ কৰিছে আৰু লগত এটা ডেগাৰ না কিবা এটা উদ্ধাৰ কৰিছে বোলে শুনা পোৱা মতে। ছাৰে যাতে সিহঁতৰ পৰা এইটো মোবাইল কেইটাৰ পৰা কল ষ্টৰি চাই ভালদৰে যাতে স্থানীয় কোনোবা যদি ইয়াত আছে সিহঁতকো যাতে ধৰি উচিত তাৰমানে তদন্তটো হয়। আমাৰ ৰাইজৰ এইটোৱে আশা আৰু